এনেই পৰিণাম গড়মূৰ। কি হৈছিল? আমি প্ৰত্যক্ষ কৰিছোঁ যে এখন ডাম্পাৰ আৰু এখন I10 গাড়ী এখন এক্সিডেণ্ট হৈছে। হয় দুইখন একেটা ছাইডতে আহি আছিলে। হয় তেওঁ গাত লাগি যোৱাৰ বিনিময়ত তেওঁ দ্বিতীয়বাৰ আকৌ গাড়ীখন ঘূৰি যোৱাৰ লগে লগে দুইখন গাড়ী পিকআপত আছিলে। এখন গাড়ী ঘূৰি যোৱাৰ লগে লগে তেওঁ মুখামুখি সংঘৰ্ষ হয়। কেইজন মানুহ আহত? মানুহ দুজন আছিলে। এজন বেছি ইনজিঅৰ বেছি হৈছে আৰু এজন কম ইনজিঅৰ। বহু সময় ধৰি আবদ্ধ হৈ আছে। বহুত সময় ধৰি কিয় কাৰণে মানুহজন I20খনত ফচি গ'ল এজন মানুহ ষ্টাৰিঙত। গতিকে গোটেই ইঞ্জিনটোৱে তেওঁক হেঁচা মাৰি ধৰাৰ বিনিময়ত তেওঁক উদ্ধাৰ কৰিব পৰা নাছিলোঁ। কিন্তু অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হ'লো। এতিয়া সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছে। সংকটজনক অৱস্থাত। এতিয়া ক'লৈ প্ৰেৰণ কৰিছে? তেওঁক এতিয়া নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এতিয়া ডাম্পাৰ দৌৰাত্মবিলাক খুব চলিছে। খুব অতিমাত্ৰা আপোনালোকে প্ৰত্যক্ষ কৰিবই, এনেও দেখিছে যিটো ৰাস্তা সেই ৰাস্তাত যিটো ঘনবসতি এলেকাত ডাম্পাৰবিলাকৰ গতিৰ মাত্ৰা বেছি হৈছে আৰু তাৰ বিনিময়ত ভৱিষ্যতেও বহুত এক্সিডেণ্ট হৈ আহিছে ডাম্পাৰৰ ফলতেই আৰু বৰ্তমানো আপুনি প্ৰত্যক্ষ কৰিছে যে ডাম্পাৰৰ বিনতে এক্সিডেণ্টটো হৈছে। মানুহ এতিয়ালৈকে একো একো হোৱা নাই।